Good morning guys, welcome back to my YouTube channel. তো মোৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকক সবকে স্বাগতম জনালো গাইস আৰু ইফালে আজি মানে কোলি পৰিছে নহয় কলেজলৈ না যাও বুলি ক'লে নোৱাৰি যেহেতু আজি কলেজৰ লাষ্ট ডেট আছে ফৰ্ম ফিলআপ তো আজি অলপ জলদি উঠিলো ফ্ৰেছ হৈ ইফালে ভাত খাস খাই লৈ কলেজলৈ বুলি ওলাই আহিলো তো গাইস কলেজলৈ যাও যেহেতু আমাৰ ফৰ্ম ফিলআপ হৈছে আৰু গাইস আজি লাষ্ট ডেট আছে তো কলেজত গৈ লগ পাই আছো আৰু গাইস কলেজলৈ আহি ফৰ্ম ফিলআপ কৰিলো আৰু ফৰ্ম ফিলআপ কৰা হ'ল তাৰ পিছত লগৰ কেজনীৰ লগত খাবলৈ কাৰণে আহিলো ফুচকা খাই আমি আকৌ গলো এটিএমলৈ পইচা ওলাবলৈ কাৰণে তাৰ পিছত ঘৰলৈ আহি ইমানকে ভিডিঅ' বনাবলৈ মন নগল না জানো কিয় গাইস কলেজ আহিলে ইমানে ভাগৰ লাগে নহয় তাৰ পিছত মই ইফালে ৰাতিতে ভিডিঅ'টো বনাইছো ইফালে ৰাতিৰ খাস পনীৰ আলু মটৰ আছিল ইফালে চিকেন আৰু আলু আছিল তো ৰাতি ভাত খাই শুই গলো ইমান তো গাইস এয়া ফাইনেল লুকটো মই তেনেকৈ ৰেডি হৈ ললো আৰু সিম্পল চাদৰ মেখেলা পিন্ধিছো দেই গাইস তো গাইস যেহেতু মিটিং আছে তো তাৰ কাৰণে মই সিম্পল কে গৈছো আৰু ফুলিয়ে পিঠাছে ৰিং তো গাইস এয়া সিম্পল কে পিন্ধিছো গাইস ৰেডি হৈ গল আৰু এতিয়া স্কুটি চলাই যায় মানে বেয়াই হৈ যাব তেলো নাই আৰু এতিয়া ভৰাবলৈ লাগিব দোকানলৈকে পালেগৈ হ'ল আৰু গাইস তো গৈ থাকো স্কুটিখন থৈ মই ইফালে অটোত উঠি ললো আৰু এনে লেট হৈ আছে আৰু ইফালে পুৰা ট্ৰাফিক জাম গাইস আৰু লগৰ কেজনীকো লগ পালো আৰু গাইস এয়া এতিয়া লগৰ কেজনীকো লগ পালো আৰু এতিয়া গৈ আছো ইফালে দুজনী আহি আছে তাই আৰু মোৰ এখন চাৰিওফালে সেম হৈ থাকিলে কিন্তু কালাৰটো বেলেগ আৰু পিন্ধি আহিছিলো গাইস আৰু এতিয়া এইযোৰ পিন্ধিলাম চবে পিন্ধি লৈছে দীঘল তাৰ কাৰণে ময়ো এতিয়া পিন্ধিম গাইস তোমাৰ নাম কি তো গাইস এদিন তাই মেসেজ কৰো এতিয়া আমি আহি আছো টাউনলৈ তাই বোলে দুটামান বস্তু লাগতিয়াল হৈ আছে তাকে নিবলৈ কাৰণে আহিছে অলপ পাছত ঘৰলৈ গৈ আছো আৰু ইমান বৰিং লাগি গ'ল নহয় তাতে বহি যাব আৰু তো আমি ইফালে পকৰা খাবলৈ কাৰণে সোমালো যেহেতু আজি সানডে ইমান টাউন খোলা নাথাকে দোকানবোৰ আৰু ইমান লেট হৈ গ'ল তাৰ কাৰণে আমি পকৰাকে খাই গুচি আহিলো আৰু মই ইয়াতে স্কুটিখন থৈ যাওঁ আৰু সানডে দোকানবোৰ বন্ধ দেখিছেনে মোৰ স্কুটিখন অকলে আছে আৰু আজি ব্লগটো যদি চাই ভাল পালে গাইজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব তেনে নেক্সট ব্লগত লগ পাইছো গাইজ কেনেকুৱা পালে কমেণ্ট কৰি নিশ্চয় জনাব তো আজিলৈ আহিছো নেক্সট ব্লগত লগ পাইছো বাই বাই